নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। সকলোকে পোনপ্ৰথমে নতুন বছৰৰ বহুত হিৰা ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে দিনবোৰ ভালে কুশলে পাৰ হয়। আহকচোন অলপ ৰিভাইজ কৰি পিছলৈ যাওঁ, মানে আমি 31st কেনেকৈনো চেলিব্ৰেট কৰিলোঁ সকলোখিনি দেখুৱাওঁ। গতিকে বলক অকণমান ভিডিঅ'টো পিছলৈ যাওঁ। আজি হৈছে 31st, গতিকে সকলোৰে ঘৰত আয়োজন চলিছে। সৰুকৈ আমাৰ ঘৰতো আয়োজন চলিছে। এয়া হৈছে মাছৰ তৰকাৰী, তাৰপিছত বনাইছে ছাগলীৰ মাংস, এইফালে আকৌ গাহৰি মাংসও সিজাইছে। বলক আজি খানা এটা ভালেই হ'ব যেন লাগিছে আৰু গোটেই ফেমিলি একেলগে বহি 31st খানাটো একেলগে এনজয় কৰিলোঁ। তাৰপিছত আজি হৈছে বছৰৰ প্ৰথম দিন, গতিকে আহিলোঁ আমি গীতা মন্দিৰলৈ বুলি। ইমান বছৰ গুৱাহাটীত আছোঁ যদিও আজিলৈ মই গীতা মন্দিৰ আহি পোৱা নাই। গতিকে এইবাৰ ভাবিলোঁ বছৰৰ প্ৰথমটো দিনত গীতা মন্দিৰৰ দৰ্শন কৰোঁগৈ। একে লাগিছেনে কামাখ্যা মন্দিৰ যোৱা যেন, কাৰণ প্ৰায় একেই ৰাস্তাটো, যে কামাখ্যা মন্দিৰ গ'লে যেনেকুৱা গীতা মন্দিৰৰ ৰাস্তাটো তেনেকৈ। আহি পাই গ'লোঁ আমি গীতা মন্দিৰ। চাওকচোন একে বগা, মানে বগা গোটেই মন্দিৰটো, বিষ্ণু মন্দিৰ যিহেতু সেইকাৰণে গীতা মন্দিৰ। বলকচোন এইবাৰ ভিতৰলৈ যাওঁ আৰু ভিতৰৰ পৰিৱেশ দেখুৱাওঁ। মন্দিৰটো নতুনকৈ বনাই থকা হৈছে আৰু এইফালে মই জ্বলাই ল'লোঁ চাকি বন্তি। মোৰ নিজৰ লগতে আপোনালোকৰো যাতে বছৰটো ভালে কুশলে যায়, ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ। গীতা মন্দিৰৰ পৰা ওলাই এইবাৰ আহিলোঁ অলপমান চানমাৰীৰ ফালে, কাৰণ তাত বুক ফেয়াৰ হৈ আছিলে, তাকেই চাওঁ বুলি ওলাই আহিলোঁ। আজি হৈছে বছৰৰ দ্বিতীয়টো দিন আৰু আজি হৈছে বছৰৰ প্ৰথমটো মঙলবাৰ। গতিকে আমি গোটেই পৰিয়ালে আজি আহিছোঁ নৱগ্ৰহ মন্দিৰ, কাৰণ এই মন্দিৰটোতো আজিলৈ আমি আহি পোৱা নাই। কাৰণ গুৱাহাটীত আমি ইমান বছৰ আছোঁ যদিও আমি বহুত মন্দিৰ হয়তো আমি দেখা নাই। গতিকে এইবাৰ ভাবিছোঁ যিবিলাক মন্দিৰত আমি গৈ নাই পোৱা সেইবোৰ চাবলৈ যাম, কাৰণ ওচৰত থকা মন্দিৰখিনিতো আমি সদায় গৈ থাকোঁ। এয়া চাওকচোন ভীমশংকৰ ইমান ধুনীয়াকৈ ছবিখন আৰ্ট কৰি থৈছে। এইখনেই হৈছে নৱগ্ৰহ মন্দিৰৰ মেইন দুৱাৰ। ভিতৰলৈ সোমাই আহিছোঁ, চাওকচোন মানুহৰ ভিৰ। আৰু আজি ঠাণ্ডা বতৰ যদিও ৰ'দটোৱে পূৰা খাওঁ কৰি আহিছে। আৰু ইয়াতে যিহেতু 9জন ভগৱানক পূজা কৰা হয়, গতিকে 9খন কাপোৰ দিয়া হয়। আপোনালোকে আহিলেও 9খন কাপোৰ আনিবলৈ কেতিয়াও নাপাহৰিব। আমাৰ চাকি বন্তি জ্বলাই হ'ল, গতিকে এইবাৰ ভিতৰলৈ যাওঁ, ভগৱানৰ আশীৰ্বাদ লওঁগৈ। ইয়াতে থকা 9টা ভগৱানৰ নাম হৈছে সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। গতিকে এই আটাইকেইটা ভগৱানক একেলগে পূজা কৰা হয়। মন্দিৰৰ পিছফালে আৰু এটা মন্দিৰ, মানে মা দুৰ্গা আৰু গণেশ বাবাৰ মন্দিৰ। এই চাওকচোন গছজোপা কিমান পুৰণি গছ এইজোপা। এইফালে মা আৰু ভাইটিয়ে গণেশ বাবাৰ আশীৰ্বাদ লৈ আছে আৰু ছাইডতে এইটো হৈছে দুৰ্গা মন্দিৰ। মন্দিৰ আজি বন্ধ আছে, গতিকে বাহিৰৰ পৰা আশীৰ্বাদ লৈছোঁ। এতিয়া বলক গোটেই মন্দিৰটো ভিউ মই আপোনালোকক ভালকৈ দেখুৱাওঁ। ইমান ৰ'দ পৰিছে, মানে ঠাণ্ডা দিন যদিও বহুত বেছি গৰম। আৰু আমি যিহেতু ৰাতিপুৱাই ওলাই আহিছিলোঁ, একো খোৱা নাই। এতিয়া ইয়াৰ পৰা ওলাই গৈ কিবা এটা খাওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। নৱগ্ৰহ মন্দিৰ হৈছে 9টা গ্ৰহ মন্দিৰ, গতিকে যিকোনো গ্ৰহ পূজা কৰিব হ'লে, কাৰণ কেতিয়াবা গ্ৰহৰ দুখ লাগে, গ্ৰহ পূজা কৰিবলৈ আপোনালোকে সকলোৱে ইয়াতে আহি পূজা কৰিব পাৰে। এইবাৰ আমি আহি গ'লোঁ দম বিৰিয়ানী, গতিকে খাই লওঁ। ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ।